নমস্কাৰ বন্ধু বান্ধৱীসকল, এফজি আছামিজ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুতে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটি হ'ল পূজাৰ বতৰত ভেঞ্চাৰ স্কুলৰ শিক্ষকলৈ দুখবৰ। ৰাজ্যৰ কেইবাহাজাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকে নৱেম্বৰৰ আৰম্ভণিতে ৰাজ্য চৰকাৰী শিক্ষা বিভাগৰ পৰা ভাল খবৰ পাব বুলি গভীৰ আশাৰে অপেক্ষা কৰি আছিল। কিন্তু মধ্য ইংৰাজী বিদ্যালয়সমূহৰ প্ৰায় 60% বিদ্যালয়ৰ শিক্ষকৰ আশাত চেঁচা পানীৰ ঢালি শিক্ষা বিভাগে শিক্ষকৰ নাম তালিকা প্ৰকাশ কৰিবলৈ প্ৰস্তুতি চলোৱা খবৰ পোৱা গৈছে। বিশেষ সূত্ৰৰ পৰা পোৱা অনুসৰি আইনী মেৰপেচত প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ পৰা বাতিল হ'ব ৰাজ্যৰ প্ৰায় 8 মধ্য ইংৰাজী বিদ্যালয়। 2016-17 বৰ্ষত ছাত্ৰ-ছাত্ৰী ন্যূনতম 30 গৰাকী নথকা 18খনতকৈ অধিক বিদ্যালয় চৰকাৰে ভাঙি দিয়াৰ পৰিকল্পনা কৰিছে। ফলত 28 পৰা 30 বছৰ বিনা বেতনে শিক্ষকতা কৰি হাতবন্দী শিক্ষকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰী ষড়যন্ত্ৰৰ বলি হোৱাটো নিশ্চিত হোৱাৰ পিছত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকসকলে নিজ নিজ সমষ্টিৰ বিধায়ক আৰু বিভাগীয় মন্ত্ৰীক এই দিশত মানৱীয় দৃষ্টিৰে বিবেচনা কৰি সকলোৰে পদ প্ৰাধিকৰণ কৰিবলৈ নিবেদন কৰিছে। উল্লেখ্য যে সোণোৱাল নেতৃত্বাধীন চৰকাৰে বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাটো অন্যতম প্ৰতিশ্ৰুতি আছিল, কিন্তু শাসনৰ গাদীত বহি পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পাহৰি গৈছে।